যিসকলৰ প্ৰথম প্ৰেম ছাকচেছ নহয় বা ব্ৰেকআপ হৈ যায় তেওঁলোকৰ মুখত এষাৰ কমন কথা শুনিবলৈ পাব যে বিশ্বাস বস্তুটো এবাৰ ভাঙি গ'লে দ্বিতীয়বাৰ আৰু কাৰো ওপৰতে বিশ্বাস কৰিব নোৱাৰি। এই কথাষাৰ তুমিও যদি ইয়াত সোমোৱাই লৈছা তেন্তে জীৱনত তুমি কেতিয়াও আগবাঢ়িব নোৱাৰিবা, কাৰণ বিশ্বাসৰ ওপৰত ভিত্তি কৰিয়ে পৃথিৱীখন চলি আছে। তুমি খোজকাঢ়ি ক'ৰবাত গৈ থাকোঁতে যদি উজুতি খাই পৰি যোৱা তেন্তে কোৱা নেকি তুমি যে আজিৰ পৰা মই খোজকাঢ়ি আৰু কলৈকো নাযাওঁ? তুমি প্ৰথম যেতিয়া চৰকাৰী চাকৰিৰ কাৰণে এক্সাম দিবলৈ গৈছিলা তুমি প্ৰথমবাৰে পাছ কৰিছিলা নেকি? নিশ্চয় তোমাৰ প্ৰথমবাৰ বেয়া হৈছিলে। প্ৰথমবাৰ বেয়া হওঁতে তুমি দ্বিতীয়বাৰ আকৌ দিছা, দ্বিতীয়বাৰ বেয়া হওঁতে তৃতীয়বাৰ তুমি আকৌ দিছা, কাৰণ তোমাৰ বিশ্বাস আছে যে এবাৰ নহয় এবাৰ তুমি পৰীক্ষা পাছ কৰিবাই। তুমি যদি প্ৰথমবাৰে ভাবি ল'লা হয় যে এইবাৰৰ পৰা মই আৰু কোনো চাকৰিৰ কাৰণে এক্সাম নিদিওঁ, তেন্তে তোমাৰ কপালত যদি ভগৱানে চৰকাৰী চাকৰি লিখিও থৈছিলে তথাপিও তুমি নোপোৱা, কাৰণ তুমি এক্সামতে বহা নাই। ঠিক তেনেকৈ তোমাৰ কপালত যদি ভগৱানে এজন ভাল লাইফ পাৰ্টনাৰ লিখি থৈ দিছে আৰু তুমি যদি কোনো ব্যক্তিকে বিশ্বাস নকৰা তেন্তে সেই ব্যক্তিজনক তুমি পাবা কেনেকৈ?